নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ নতুন বছৰটো যেন আপোনালোকৰ ভালে কুশলে পাৰ হয়, তাকেই কামনা কৰিলোঁ। আজি মই আপোনালোকক অসমৰ অন্যতম এক জনগোষ্ঠী আমাৰ শৰণীয়া কছাৰীৰ বাঁহ গোহাঁইটো দেখুৱাওঁ আৰু লগতে আমিও আশীৰ্বাদ লওঁ। শৰণীয়া কছাৰীসকলৰ এই বাঁহ গোহাঁই উৎসৱটো প্ৰতি বছৰৰ বহাগৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈ ওচৰে পাজৰে থকা গাঁওসমূহলৈ ঘূৰাবলৈ লৈ যোৱা হয় আৰু 6 তাৰিখত পূৰ্বে নিৰ্ধাৰিত স্থানত অসমৰ প্ৰতিটো কোণৰ পৰা বাঁহ গোহাঁইসমূহ আনি একগোট হৈ সমূহীয়াকৈ বাঁহ গোহাঁই উৎসৱটো উদযাপন কৰা হয়।